নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত নতুন বছৰৰ প্ৰথমটো ভিডিঅ'লৈ বুলি স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। আৰু যিহেতুকে এতিয়া বিহুৰ বতৰ আজি উৰুকা আৰু প্ৰস্তুতি চলাইছোঁ আৰু লাহে লাহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি গৈ থাকিম। আৰু এয়া ওপৰলৈ বুলি আহিলোঁ, কাপোৰ চাপোৰ মেলিলোঁ কৰিলোঁ। এইদিন যিহেতুকে ধোৱা পখলা হৈয়ে আছে আৰু বিহু বুলি, তো ভাবিলোঁ মই ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু সেয়াই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু আজি বিহু বুলিনো আমি কি কৰোঁ, কেনেকৈনো আমি এনেকৈ বিহুটো উদযাপন কৰোঁ, সেইখিনিয়ে কথা। আৰু সেয়াই বাকী শেহতীয়াকৈ আপোনালোকক 2025 বৰ্ষৰ শুভেচ্ছা জনালোঁ আন্তৰিক, আৰু ভোগালী বিহুৰো শুভেচ্ছা জনালোঁ। সকলো ভালে থাকক, সুস্থ থাকক আৰু ভিডিঅ'টো মোৰ কণ্টিনিউ কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লক এতিয়া ভিডিঅ'টো এনেদৰে ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। আৰু এই জেগাকণ মোৰ বহুত বেছি ভাল লাগে, সেইকাৰণে মই এইকণতে আহি ভিডিঅ' বনাওঁ, যেতিয়া ওপৰত বনাওঁ। আৰু বিহু বুলি ক'লে আচলতে তিলপিঠাটো মেইন যেন লাগে ন, মানে অনুভৱ হয়। তিলপিঠাটো মানে নহ'লে বহুত আধৰুৱা হয়। গতিকে আপোনালোকে তিলপিঠা বনালে নে নাই ক'ব। আৰু মই বাৰু ইমান ভালকৈ নাজানো, হ'লেও মই এবাৰ তিলপিঠা বনাবলৈ চেষ্টা কৰিছিলোঁ। পিছে ইয়াৰ আগতে এবাৰ মই বনাইছিলোঁ, কিন্তু মাজতে মোৰ গেপ পৰি গৈছিলে। আৰু এবাৰ আকৌ বনাইছোঁ, কিন্তু ইমানো ভাল হোৱা নাই, যদিও মানে বহুত হেঁপাহত বনাইছোঁ। আৰু মই সেই ভিডিঅ'টো আপোনালোকক দেখাম বাৰু, ইয়াতে অকণমান কৰি থৈছিলে ভিডিঅ' এখেতে, তো সেইটোও দেখাই দিম মইনো কেনেকৈ বনালোঁ। আৰু আজিও কিবাকিবি বনাবলৈ আছে আৰু বিহু বুলি, সেইখিনি দেখাম। আৰু ৰাতিলৈতো ভোজ আছেই উৰুকাৰ, তো সেয়াই আৰু সেইখিনিৰ লগতে ভিডিঅ'টো চলি থাকিব আজি। তো শেষলৈকে চাব বুলি আশা কৰিলোঁ আপোনালোকৰ পৰা। এয়া তিলপিঠা বনোৱা ভিডিঅ'টোৱে মই ফাৰ্ষ্টত আপোনালোকক দেখাই লৈছোঁ, অকণমান আছিলে বোলো দেখাই দিওঁ। আৰু ছাইডৰ গেছটোৰ ছাইডখিনি মানে আপোনালোকে অকণমান ইগন'ৰ কৰিব, অকণমান লেতেৰা হৈ গৈছে আৰু পিঠাগুড়ি পৰি মেলি। আৰু এয়া যেনে তেনে বনাইছোঁ আৰু শিকাৰো যিহেতুকে। আৰু শিকা অৱশ্যে দিন হ'ল, বিয়াৰ পিছতে শিকিছোঁ, হ'লেও তেনেকৈ বনোৱা নহয় আচলতে, মাজতে বনোৱাও নাছিলোঁ। এইফালে এইখিনি মায়ে ধুনীয়াকৈ ৰেডি কৰি থৈছিলে, বনাম আৰু এতিয়া। আচলতে হাতে কেমেৰা ধৰি বনোৱাকেইটা মোৰ কিবা পাৰফেক্ট হোৱা নাই, একো নাই, মই এনেকৈ চেষ্টা কৰিছোঁ বাৰু দেই। তাৰপিছতে আকৌ বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া নিমকি আৰু মালপোৱাখিনি আপোনালোকে কি বুলি কয় বাৰু, বহুতে ঢৌ পিঠা বুলিও কয়, তেল পিঠা বুলিও কয়, মই বাৰু মালপোৱা বুলিয়ে কওঁ। আৰু এয়া ফাইনেলি নিমকি হৈ গ'ল মোৰ বনাই। আৰু বাকী কামত লাগি আছোঁ, আজৰি হোৱাই নাই, মই এতিয়ালৈকে ভাত পানী খোৱাই নাই। আৰু এইফালে দেখাম আপোনালোকক মই মাছ ফ্ৰাই কৰি আছোঁ, মাছ ৰেডি কৰি দিছোঁ। বেলেগ দেখাবলৈ একো হোৱাই নাই বাৰু। আৰু এইখিনিতে মানে এয়া কামতে লাগি আছোঁ, একদম বনোৱা বুলি। পিঠা চিঠাটো বনাই হৈ গৈছে অলৰেডি। আৰু এতিয়া বাকী ৰাতিলৈ যোগাৰ আৰম্ভ হৈ গৈছে। আৰু সেয়াই আৰু এনেকৈ দেখুৱাইছোঁ আপোনালোকক। এতিয়ালৈকে খানা খাবলৈই হোৱা নাই মোৰ, ভাত খোৱাই নাই, একেবাৰে চাগে ৰাতিয়ে খোৱা হ'বগৈ। সেয়াই আৰু এইফালে ধুনীয়াকৈ আমাৰ আয়োজন কৰা হৈ গৈছে। ইয়াতে আজি এইডোখৰ জেগাতে খোৱা হ'ব, এইফালে গান চান লগাই থকা হৈছে, সেইকাৰণে মই ভইচ অভাৰ দি দিছোঁ। আৰু এয়া আমাৰ মুন মামী ধুনীয়াকৈ আহিছে, বোলো উঠাই দিওঁ অকণমান মামীক ধুনীয়াকৈ। আৰু সিফালে পিছফালে আমাৰ মা আহি আছে। আৰু এওঁ আৰু এয়া আমাৰ চৌকা, ইয়াতে আজি বনাম ধুনীয়াকৈ। আৰু আচলতে ভিডিঅ'বোৰ কৰোঁতেনে এটাই প্ৰব্লেম হয় যে বেকগ্ৰাউণ্ডত পূৰা মিউজিক বাজি থাকে, আৰু সেইখিনি অৰিজিনেল মানে চাউণ্ডটো মই সেইটো কাৰণে দিব নোৱাৰোঁ, ভইচ অভাৰ দিব লগা। আমি মাংস বনাইছোঁ, লোকেল চিকেন, আৰু মাইনীয়ে সেইটো চালাড বনাইছে বাৰু, চিকেন চালাড। আৰু মাঘৰ বিহু শুভেচ্ছা দি দিয়া মাইনী চবকে, হেপী বিহু। আৰু কেমেৰামেন চুনুকলৰ সৈতে চুমকি ডেকা ৰিপৰ্টিং। চিকেনটো দেখা এই পিছে বৰ দিগদি আকৌ দেই।
বনাই আছো আৰু দেই ৰাইচ বহুত ভাল হ'ল মাঘ বিহু তাৰপিছত এয়া আৰু খোৱাৰ সময়ত চবকে অকণমান ভিডিঅ'ত তুলি ৰাখিলোঁ আৰু চবে ৰিভিউ দিছে কেনেকুৱা হৈছে আমাৰ আদি আজি পূৰা ফূৰ্তি কৰিলে আৰু তাৰ ডান্স ভিডিঅ'সমূহ মই পিছত দেখাই আছোঁ বাৰু ইয়াত ভিডিঅ'ত মই লগাই দিম আচলতে মোৰ খেলি মেলি হৈ গৈছে খানা খোৱা ভিডিঅ' আগত দিছোঁ নাচা ভিডিঅ' পিছত দিম মানে আচলতে মোৰ মোবাইলত সকলোখিনি ভিডিঅ' মই কৰা হোৱা নাছিলে বিজি আছিলোঁ যে যোনে কৰিছে আৰু ভিডিঅ' চবৰ পৰা লৈ মেলি মই জাষ্ট মেমৰিজৰ কাৰণে ৰাখিছোঁ ধুনীয়াকৈ ভিডিঅ'টো বনাই এয়া চবেই ভাত খোৱা হৈ গৈছে আৰু তাৰপৰা এয়া সকলোৱে খোৱাৰ পিছত এয়া আমি খাবলৈ বহিলোঁ এতিয়া এওঁ বহিছে মই আৰু এইফালে ৰশ্মি আৰু এয়া শিবুদাও ৰখি দিলে আমাৰ লগত খাবলৈ বুলি আৰু পূৰা লেকচাৰ মাৰি মাইনীয়ে ভিডিঅ' কৰি আছিলে আমি ধুনীয়াকৈ খালোঁ আচলতে আমি শিবুদাক জোকাই আছিলোঁ শিবুদাই আমাক পইচা দিম বুলি কৈ আছিলে জোকাই আছিলে আৰু শিবুদাই আমাক ধুনীয়াকৈ পাণো খোৱালে বাৰু ভাত খাই হোৱাৰ পিছত সকলোলৈকে মানে শিবুদাই পাণ লৈ আনিছিলে তাৰপিছত পাণ চান খালোঁ আৰু আমি চবেই আৰু এইটো আদিয়ে কিবা কিবি কৈ আছে আৰু জোকাৰি আছেগৈ গৈ পেলাই আৰু বহুত ভাল লাগিছিলে সঁচাকৈ দিনটো চবেই এনেকৈ আচলতে লগ হোৱা নাযায় এনেকুৱাবিলাক দিনতে আচলতে লগ হৈ এসাঁজ খোৱা হয় আৰু মাঘৰ বিহু বুলি ক'লে এনেও ভাল লাগে বাৰু মোৰ সকলোতকৈ ভাল লগা বিহুৱে হৈছে মাঘৰ বিহু তাৰপিছত এয়া আৰু আমি অকণমান নাচিলোঁ এনে ধেমালিকৈ আৰু আমি চবেই নাচিছিলোঁ অকণমানকৈ মই ভিডিঅ' দি দিছোঁ এয়া আৰু মই নাচিলোঁ তাৰপিছত এয়া আমাৰ আদি আৰু শিবুদাই অকণমান নাছিলে বাৰু লাজে পিজে এয়া শিবুদাহঁতে আগতেই নাচিছিলে যেতিয়া মই চিকেন বনাই আছিলোঁ তেতিয়াৰে ভিডিঅ' হয় এইফালে আমি খানা খোৱাৰ আগতেই লেডিজ পাৰ্টিয়ে পূৰা ডান্স কৰিলোঁ আৰু সিফালে স্ক্ৰীণখনৰ সিফালে দেউতাহঁত মামাহঁত এনেকৈ চব বহি আছিলে মাহঁত কথা পাতি আছিলে আৰু এইফালে আমি অকণমান নাচিলোঁ আৰু তাৰপিছত এয়া নবৌহঁতো আহিলে আৰু নবৌহঁতৰ ঘৰত আলহীও আছিলে তাহাঁতিও আহিলে আৰু ধুনীয়াকৈ আমি চবেই নাচিলোঁ আৰু আদিয়ে যি গান লগাইছে আমি তাতে নাচিছোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ আচলতে সেই দিনটো আৰু সেনেকৈ পাৰ কৰিলোঁ ইমানেই আছিলে আৰু আমাৰ ডান্সৰ ভিডিঅ' কালি আমাৰ উৰুকাৰ ভোজ হৈ গ'ল আৰু সেনেকৈ এতিয়া মই আকৌ আগৰ জেগালৈ আহিছোঁ কালি জোপা ভিডিঅ' মই ষ্টাৰ্ট কৰিছিলোঁ তালৈকে আহিছোঁ আৰু ৰাতি পূৰা নিয়ৰ পৰিলে তো নিয়ৰত বহিলোঁ অকণমান সময় সেইকাৰণে এতিয়া নাক চাক ব্লক হৈ আছে আৰু আজি যিহেতুকে বিহুৰ দিন এতিয়া কাপোৰ কানি মেলিবলৈ আহিছোঁ তাৰপিছত কাপোৰ কানি মেলি কৰি উঠি ধুনীয়াকৈ চাহ তাহ বনামগৈ এতিয়া আৰু মোৰ ইডলি বনোৱা নহ'লে আজি ইডলি বনাম বুলি ভাবিছোঁ আৰু এটা কেক বনাম বুলি ভাবিছোঁ তাৰপিছত সেয়াই আৰু মেজি বুলিবলৈতো নায়েই মানে জুইহে ধৰিছিলোঁ আৰু সেই জুইতে ভাবিছোঁ সেৱা কৰিম যেনেকৈ আগতে মেজিত ৰাতিপুৱা পিঠা পনা দি সেৱা কৰোঁ আইতাহঁতে কৰা দেখোঁ আৰু আগতে আমিও কৰোঁ মাহঁতে কৰা আৰু সেৱা কৰি লোৱা নাপায় বুলি সেৱা কৰিহে খাব লাগে বুলি তো সেয়াই মানে সেৱা কৰিম আৰু তাৰপিছত সেৱা কৰি পেলাই চাহ তাহ নিজেও খাম এতিয়া কাপোৰখিনি মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ঠিক আছে এইফালে বিহুৰ ৰাতিপুৱাৰ সাজ উলিয়াই ল'লোঁ ধুনীয়াকৈ সজাই পৰাই আৰু আপোনালোককো দেখালোঁ বাকী সকলোলৈকে শেহতীয়াকৈ মোৰ ভিডিঅ'ৰ জৰিয়তে ভোগালীৰ শুভেচ্ছা জনালোঁ আৰু সকলো ভালে থাকক বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ